নমস্কাৰ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ বেচনৰ লাড়ু। চাওঁ আহক। সেয়া প্ৰথমতে মই কাজুখিনি ভাজি লৈছোঁ। কাজুখিনি হৈ গৈছে। প্লেট এখনত উলিয়াই ল'ম কাজুখিনি এতিয়া। এই এবাটি বেচন লৈছোঁ। বেচনখিনি ভাজি ল'ম এতিয়া। লাহে লাহে লৰাই থাকিব বেচনখিনি, তলৰ ফালে জ্বলি যাব নহ'লে। ইয়াত দিম মই চুজি আধা কাপ। চুজিখিনি দি দিছোঁ এতিয়া। চুজিখিনিও লগতে ভাজি ল'ব ভালকৈ, মিক্স কৰি ল'ব। এয়া হৈ গ'ল, নমাই দিলোঁ মই। এতিয়া কেৰাহীখনত আকৌ ঘিউ দি দিছোঁ। ঘিউ বদলি ৰিফাইনো দিব পাৰে আপোনালোকে। মই ঘিউ, মনোৰমা ঘিউ ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পাছত চেনিখিনি দিম। চেনি একাপ লৈছোঁ। চেনিখিনি গলাই ল'ব আপোনালোকে। এয়া হৈ গৈছে মিশ্ৰণটো। চেনিখিনি গলি গৈছে। ইয়াত দিছোঁ 2টা ইলাচি। এনেকৈ লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। বেচনখিনি দি দিছোঁ আৰু চুজিখিনি লৰাই থাকিব এনেকৈ, নহ'লে দেৰি যাব। এয়া হৈ গৈছে ভাজা। আধা কাপ গাখীৰ দিছোঁ আৰু ভালছে মিক্স কৰি ল'ব গাখীৰখিনি। এয়া হৈ গ'ল, প্লেট এখনত উলিয়াই লৈছোঁ। ইয়াত দিম আধা কাপ নাৰিকলৰ গুড়ি। নাৰিকল গুড়ি দিলে খাই ভাল লাগে। মিক্স কৰি ল'ম নাৰিকলৰ গুড়িখিনি। এয়া হৈ গ'ল মিক্স কৰা। ইয়াত দিম আধা কাপ গাখীৰ। মিক্স কৰি ল'ব ধুনীয়াকৈ, সানি ল'ব। মই ধুনীয়াকৈ সানি লৈছোঁ। তেতিয়া লাডুকেইটা খাবলৈ ভাল হয়। এয়া দেখিছেনে, হৈ গ'ল। এতিয়া মই লাডুকেইটা বাটিম। এয়া চব কিমান ধুনীয়া হৈছে, লাডুকেইটা গোল হৈছে।
কাজুটো এনেকৈ দি দিছোঁ ধুনীয়া দেখিবৰ কাৰণে। দেখিছেনে কিমান ধুনীয়া হৈছে গোল।